মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি দশম শ্ৰেণীৰ পুনৰ আলোচনাৰ লেচনৰ 7 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। গতিকে তোমালোকে 7 নম্বৰ প্ৰশ্নটো ভালদৰে মন কৰিবা। আৰু যদি তোমালোকে মোৰ আগৰ প্ৰশ্নৰ উত্তৰবিলাক নাই চোৱা, তেনেহ'লে মোৰ এই ভিডিঅ'ৰ লিংকতে তোমালোকে আগৰ ভিডিঅ'বোৰ তোমালোকে পাই যাবা। গতিকে তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। এতিয়া প্ৰশ্নটোলৈ আহোঁ আমি। সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে। প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল? যদি আমি কোনোবা এটা সংখ্যা দিয়া হয় আৰু সেই সংখ্যাটোক দীঘে পথালিয়ে বৰ্গাকাৰ ৰূপত আমি যদি সজাবলগীয়া হয়, তেতিয়াহ'লে সেই সংখ্যাটো আমি কি উলিয়াব? বৰ্গমূল উলিয়াব লাগিব। 1764 আমি বৰ্গমূল উলিয়াম আৰু বৰ্গমূলটোৱে হ'ব ইয়াৰ উত্তৰ। গতিকে তোমালোকে ইয়াৰ বৰ্গমূল উলিয়াব। বৰ্গমূল কেনেকৈ ওলায় তোমালোকে জানা কেনেকৈ ওলোৱা হয়? 1764 এই সংখ্যাটো বৰ্গমূল উলিয়াব লাগে। বৰ্গমূল আমি কেইবাটা নিয়মত শিকিছোঁ। গতিকে আমি ইয়াক উৎপাদক বিশ্লেষণ কৰিম। বৰ্গমূল কৰিলে কেনেকৈ উলিয়াব পাৰি? ইয়াক 2ৰে হৰণ কৰিব পৰা যায়। 2ৰে কৰিলে কেইবাৰ যাব চোৱা? 2ৰে কৰিলে কেইবাৰ যাব? 2 8 গুণ 2ৰে যাব, যিহেতু 2 8 গুণ 16 হ'ব। আৰু ইয়াত থাকিব তোমালোকৰ 1, আকৌ 2 8 গুণ 16 আৰু 2 2 গুণ 4। আকৌ তোমালোকে কিহে হৰণ কৰিব পাৰিবা? 2ৰে পাৰিবা। 2 4 গুণ 8, 2 4 গুণ 8, 2 গুণ 2। এতিয়া তোমালোকে 2ৰে হৰণ কৰিব নোৱাৰিবা। 2ৰে হৰণ কৰিব নোৱাৰিলে তোমালোকে কিহেৰে কৰিব লাগিব? চাব লাগিব 3ৰে পৰা যায় নেকি। 3ৰে পাৰিবলৈ হ'লে তোমালোকে এই সংখ্যাকেইটা এবাৰ যোগ কৰি চাবা। 4 4 যোগ কৰিবা, 8 হ'ব। 8 1 9 হ'ব। গতিকে 3ৰে হৰণ যাব। 3ৰে কৰিলে 3 গুণ 3 হ'ব। ইয়াত থাকিব 1, 14 হ'ল। 3 4 গুণ 12 থাকিব। ইয়াত কিমান তোমালোকৰ 2 থাকিব। 2 থাকিলে কিমান হ'ব? 21। 3 7 গুণ কি হ'ব? 21। এতিয়া আকৌ তোমালোকে এই সংখ্যাটো কিহেৰে হৰণ কৰিব পাৰিবা? 3ৰে হৰণ কৰিব পাৰিবা। 3ৰে হৰণ কৰিলে কি হ'ব? 3ৰে যাব কেইবাৰ? 3 4 গুণ 12, 3 4 গুণ 12 হৈ গ'ল। থাকিলে 2, 3 9 গুণ 27। এইবাৰটো তোমালোকে 49টো হৰণ কৰিবা। 7 7 গুণ কি হ'ব? 49। মানে আমি কি ইয়াৰ বৰ্গমূল উলিয়াম। এতেকে তাৰ বৰ্গমূল উলিয়াম আমি 1764 আমি বৰ্গমূল উলিয়াই চাওঁ কিমান হ'ব বৰ্গমূলটো। 2 কেইটা পালোঁ? 2টা পাইছোঁ। 3 2টা পালোঁ। 7 2টা পাইছোঁ। গতিকে যিবিলাকৰ 2টা 2টা আছে, 2টা 2টা 2 আছে, তাৰ এটা 2 হ'ব। ইয়াত 2টা 3 আছে, গতিকে তাৰ এটা 2 হ'ব, এটা 3 হ'ব আৰু 7 এটা হ'ব। 2টা 2টা আছে, 2 2টা আছে, 3 2টা আছে আৰু 7 2টা আছে, তাৰ এটা এটাকৈ হ'ব। ইয়াৰ বৰ্গমূল কিমান হ'ব আমাৰ? 2 3 গুণ 6, 6 7 গুণ 42। মানে কিমানজনকৈ সৈন্য শাৰীত থাকিব, কেইজনকৈ সৈন্য আছিল, এই কথাষাৰ সুধিছে। গতিকে তোমালোকে উত্তৰ লিখিব লাগিব কি? এতেকে প্ৰতিটো শাৰীত সৈন্য আছিল কেইজন? 42 জন। প্ৰতিটো শাৰীত 42 জনকৈ সৈন্য আছিল। গতিকে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ প্ৰায় দিলোঁ। ইয়াৰ পিছত তোমালোকে 7 নম্বৰ প্ৰশ্নটো হৈ গ'ল। ইয়াৰ পিছত তোমালোকে 8 নম্বৰ প্ৰশ্নটো চাবা। ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক মই বহীত লিখি দিছোঁ। গতিকে তোমালোকে প্ৰশ্নটো এবাৰ চাই ল'বা। 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো ওলোৱা। মানে 4 আৰু 9 আৰু 10ৰে গোটেইকেইটা সংখ্যাৰে হৰণ কৰিব পৰা এটা সংখ্যা উলিয়াব গৈছে, আৰু সেই সংখ্যাটো কি হ'ব লাগিব? পূৰ্ণ বৰ্গ হ'ব লাগিব। গতিকে তোমালোকে প্ৰথমতে এটা কাম কৰিব লাগিব। এই 4 9 আৰু 10ৰ কি উলিয়াম? লসাগু উলিয়াম। আৰু লসাগুটোৱে হ'ব ইয়াৰ 4ৰে হৰণ কৰিব পৰা, 9ৰে হৰণ কৰিব পৰা, 10ৰে হৰণ কৰিব পৰা এটা সংখ্যা হ'ব। গতিকে আমি কি কৰিম? প্ৰথমতে 4 9 আৰু কাৰ লসাগু ওলাব লাগিব? 4 9 আৰু 10ৰ লসাগু। লসাগু কেনেকৈ ওলায়? লসাগু তোমালোকে এইদৰে ওলাব পাৰা একেবাৰে। 4 9 আৰু 10 এইদৰে লিখিলোঁ। 1 2ৰে যদি আমি হৰণ কৰোঁ, এইটো কি লিখিলোঁ? আমি সমাধান লিখি লওঁ। ওপৰত কি লিখিলোঁ? এইটো সমাধান। অংকটো কৰিছোঁ সমাধান। ইয়াত কিহে হৰণ যাব? 2ৰে যাব, 2ৰে যাব, 2 2 গুণ 4। 9টো হৰণ নাযায়, গতিকে নমাই দিবা। 2 5 গুণ 10। এতিয়া তোমালোকে কিহে হৰণ কৰিবা? আকৌ 2ৰে কৰা, 2 গুণ 2। 9টো হৰণ কৰিব নোৱাৰিবা, নমাই দিব লাগিব, আৰু 5টো নমাই দিবা। ইয়াৰ পিছত তোমালোকে কিহে হৰণ কৰিবা?
এই 9টো কিহে যাব তোমালোকে 3ৰে হৰণ কৰিব পাৰিবা। 3ৰে কৰা, 1টো নমাই দিবা, 3 3 গুণ 9 হ'ব আৰু 5টো নমাই দিবা। যিটো সংখ্যা নোৱাৰিবা সেইটো নমাই দিবা। ইয়াৰ পিছত 3 আছে, 3ৰে আকৌ হৰণ কৰা, এইটো 1টো নমাই দিয়া, 3 গুণ 3, 5টো নমাই দিবা। লসাগু এইদৰে ওলোৱা হয়। এইবাৰ 5ৰে হৰণ কৰি দিয়া, 5 × 5, এইটো 1টো নমাই দিয়া, 5 মানে তলত যিমান আছে গোটেইবিলাক সংখ্যা 1 ওলাব লাগিব। সকলো সংখ্যা আমাৰ 1 ওলাই গ'ল। তো আমি 4, 9 আৰু 10ৰ কি উলিয়াম এতিয়া? প্ৰথমতে 4, 9 আৰু 10ৰ আমি কি উলিয়াই ল'ম? লসাগু উলিয়াম। লসাগু উলিয়ালে লসাগু কিমান হ'ব চোৱা? 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5। গতিকে এইটো কিমান হ'ব? 2 2 4, 4 3 12, 12 5 60, 60 আৰু 3 180। কি ওলালে আমাৰ? 180 ওলালে। কিন্তু 180টো এটা বৰ্গ সংখ্যা নহয়। কিয় নহয় চোৱা? কাৰণ 180ক আমি 4ৰে হৰণ কৰিব পাৰিম আৰু 9ৰেও পাৰিম, 10ৰেও পাৰিম। কিন্তু বৰ্গ সংখ্যা নোহোৱাৰ কাৰণ কি হৈছে? ইয়াত 2টা 2 আছে, ইয়াত 3টা 3 আছে, 2টা 3 আছে, কিন্তু 5 এটা আছে। মানে ইয়াৰ লগত 5 আৰু এটা পূৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হৈ যাব। গতিকে লিখিব লাগিব এতেকে 4, 9, 10ৰে হৰণ কৰিব পৰা, এইটো 180টো আমি 4, 9, 10ৰে হৰণ কৰিব পৰা সংখ্যাই হয়, কিন্তু বৰ্গ সংখ্যা নহয়। গতিকে লিখিব 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু বৰ্গ সংখ্যাটো কিমান হ'ব? 180 আছিলে। গতিকে 180টো আমাৰ নহ'ব, কাৰণ ইয়াত আমাৰ 3 এটা কম আছিলে, 5 এটা কম আছে। গতিকে এটা 5 এটা পূৰণ কৰি দিবা। এতিয়া 5 পূৰণ কৰি দিলে তোমালোকৰ কিমান হ'ব? 900 হ'ব। এইটো তোমালোকে উত্তৰ লিখিব পাৰিবা। এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে ভালদৰে মন কৰিবা, কাৰণ এই প্ৰশ্নটো এবাৰ মেট্ৰিক পৰীক্ষাটো আহি গৈছে আৰু তোমালোকৰ বাকী পৰীক্ষাবিলাকতো অহাৰ সম্ভাৱনা খুবেই বেছি আছে। গতিকে নেক্সট প্ৰশ্ন তোমালোকে চাবা। ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকে মন কৰিবা, হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। আমি আগতে বৰ্গমূল উলিয়াইছোঁ, কিন্তু আগৰ পদ্ধতিটো আমাৰ আছিলে উৎপাদক বিশ্লেষণ পদ্ধতি। এইবাৰ কিন্তু আমাক কৈছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। হৰণ পদ্ধতিৰে কিদৰে বৰ্গমূল উলিয়াবা? বৰ্গমূল উলিয়াবলৈ হ'লে তোমালোকে কি কৰিব? প্ৰথমতে এই সংখ্যাটো লিখি ল'বা এবাৰ, 2116। যেতিয়া বৰ্গমূল উলিয়াবা তোমালোকে এটা কাম কৰিবা। কি কৰিবা? এই সোঁ হাতৰ পৰা, মানে ৰাইট ছাইডৰ পৰা তোমালোকে দুটা সংখ্যাৰ ওপৰত চিন দি আহিবা। প্ৰথমতে আমি 16ৰ ওপৰত চিন দিলোঁ, তাৰপিছত আমি কাৰ ওপৰত দিম? আকৌ দুটা আছে নাই সংখ্যা চাম। 2 2 21 আছে, গতিকে আমি 21ৰ ওপৰত দিলোঁ। প্ৰথমতে কাৰ ওপৰত চিন দিলোঁ? 16ৰ ওপৰত, তাৰপিছত 21ৰ ওপৰত। তাৰপিছত তোমালোকে ইয়াক হৰণ কৰিবা। এতিয়া এইদৰে তোমালোকে ইয়াক হৰণ কৰিবা। কেনেকৈ হৰণ কৰিবা চোৱা। প্ৰথমতে কাৰ ওপৰত চিন দিলোঁ? 16ৰ ওপৰত, তাৰপিছত দিলোঁ কাৰ ওপৰত? 21ৰ ওপৰত। একেবাৰে শেষত কাৰ দিলোঁ? 21ৰ ওপৰত দিলোঁ। গতিকে প্ৰথমতে আমি 21ৰ কাম কৰিব লাগিব। বৰ্গমূল উলিয়াবলৈ হ'লে মনত ৰাখিবা, ইয়াত যিমান বাৰ দিব লাগিব ইয়াতো সিমানেই বাৰ দিব লাগিব। মানে তোমালোকে যদি ইয়াত 2 বাৰ দিছা, ইয়াতো 2 বাৰ দিব লাগিব। মানে 2 2 4 হ'ব আৰু 3 3 9 হ'ব, 4 4 16 হ'ব। এইদৰে তোমালোকে লিখিব পাৰিবা। ইয়াত যদি যিমান দিয়া, যদি তোমালোকে পূৰ্ণত এখন মাতা, কেনেকৈ মাতিব লাগিব? মনত ৰাখিবা, 2 পূৰণ 2 কিমান ওলালে? 4 ওলালে। 2 2 4, 3 3 9 হ'ব আৰু 4 4 কিমান হ'ব? 16 হ'ব আৰু 5 5 কিমান হ'ব? 25 হ'ব। 5 5 25 হৈ গ'ল। যদি 25 হৈ যায় তেন্তে ইয়াতকৈ বেছি হৈ যাব, 21টোতকৈ বেছি হ'ব। গতিকে তোমালোকে কি দিব লাগিব? 4 4 16হে দিব পাৰিব। গতিকে তোমালোকে ইয়াত 4 দিবা আৰু ইয়াতো 4 দিবা। 4 4 কি হ'ব? তলত 16 বহাই দিবা। ইয়াৰ পিছত তোমালোকে বিয়োগ কৰিবা। ইয়াৰ পৰা ধাৰ ল'বা। 11, যিহেতু 1ৰ পৰা 6 বিয়োগ কৰিব নোৱাৰিবা, গতিকে ধাৰ ল'লে 11 হ'ব। 11ৰ পৰা 6 গ'লে কিমান থাকিব? তোমাৰ 5। তাৰপিছত এই সংখ্যা দুটা যিহেতু চিন দিয়া আছিলে, দুইটা সংখ্যা একেলগে নামি আহিব। আৰু ইয়াত কি আছে এতিয়া তোমালোকে চাবা। ইয়াত 4 আছে, ইয়াত কেইবাৰ দিছিলোঁ? আমি 4 বাৰ দিছিলোঁ। গতিকে 4ৰ লগত 2 পূৰণ কৰিলে যিমান হ'ব, এইটো তোমালোকে ইয়াত লিখিবা। ক'ত লিখিব লাগিব? 4ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? ইয়াৰ লগত 2 পূৰণ কৰি দিবা, কিমান হ'ব? 8 হ'ব। ইয়াত 8 লিখিলোঁ। এতিয়া তোমালোকে ইয়াত এটা বাৰ দিব লাগিব। এই 8টো আছে য'ত, এই 8টো য'ত আছে তাৰ লগত এটা আমি বাৰ দিম। ইয়াত যদি তুমি 2 বাৰ দিয়া, ইয়াতো 2 বাৰেই দিব লাগিব। 2 2 4 হৈ যাব আৰু 2 4 2 8 16 হ'ব, 164 হ'ল। ঠিক তেনেকৈ তুমি যদি ইয়াত 8 আছে, ইয়াত 3 বাৰ দিয়া,
ইয়াতো তুমি 3 বাৰেই দিব লাগিব, কাৰণ 3 3 গুণ 9 হ'ব আৰু 3 8 গুণ 24, মানে 249 হ'ব। এইদৰে দিব লাগিব, মানে ইয়াত 2 দিলে ইয়াতো 2 দিব লাগিব, ইয়াত 3 দিলে ইয়াতো 3 দিব লাগিব। কথাষাৰ তোমালোকে একেবাৰে ভালকৈ দৰে বুজি লোৱা। আকৌ যদি মই এনেকৈ কৰোঁ 84, ইয়াত 4, ইয়াত 4 দি দিলোঁ, কি হ'ব 4 4 গুণ 16 হ'ব, 4 8 গুণ কিমান হ'ব 32, 4 8 গুণ কি হ'ব 32, 32 চাৰিফালে হ'লে 33 হ'ব, 300 কি ওলালে 36। যদি তোমালোকে 4 বাৰ দিয়ে ইয়াতো 4 বাৰ দিব লাগিব, ইয়াত 2 বাৰ দিলে ইয়াতো 2 বাৰ দিব লাগিব, ইয়াত 3 বাৰ দিলে ইয়াত 3 বাৰ দিব লাগিব। এতিয়া তোমালোকৰ শেষত কি সংখ্যা আছে চাবা, শেষত যদি তোমালোকৰ 6 আছে, 6 থাকিলে সাধাৰণতে কি দিব লাগে 4 দিব লাগে, নতুবা তোমালোকে 6 দিব পাৰিবা। গতিকে মই এবাৰ 6 দি চাওঁ, তোমালোকৰ আগতে দি চাইছোঁ। মই এই 8 আছে, 8ৰ লগত কি বাৰ দিলোঁ 6 বাৰ দিলোঁ, ইয়াতো 6 এটা দিব লাগিব, 6 6 গুণ কি হ'ব 36 হ'ব, থাকিব কিমান তোমালোকৰ 3, 6 8 গুণ 48, 49 50 51, মানে কি ওলালে 516। আৰু তোমালোকে প্ৰশ্নত চাবা ইয়াত 516 আছে। গতিকে তোমালোকে কেইবাৰ দিবা, ইয়াত 6 বাৰ দিবা আৰু ইয়াতো কেইবাৰ দিবলৈ 6 বাৰ। এইটো হৈ গ'ল তোমালোকৰ 516। এতিয়া তোমালোকৰ বাকী নাথাকে, এইটো কি হ'ব 0 হৈ যাব। তো ইয়াৰ বৰ্গমূল ওলাই গ'ল, ইয়াৰ বৰ্গমূল কিমান হ'ব 46 হ'ব। এতেকে তোমালোকে লিখিবা, এতেকে তাৰ বৰ্গমূল লিখিব লাগিব 2116 ইকুৱেল টু কি লিখিবা 46। এই চিনডালক বৰ্গমূল চিন বুলি কয়। গতিকে আমি 216ৰ বৰ্গমূল আমি পালোঁ 46। এইটো 1 নম্বৰ প্ৰশ্নটো কৰাই দিলোঁ। ইয়াৰ পিছত মই তোমালোকক আৰু এটা প্ৰশ্ন কৰাই দিছোঁ, আৰু বাকী দুটা প্ৰশ্ন আছে। এই প্ৰশ্নকেইটা মই তোমালোকক কৰাই নিদিওঁ, তোমালোকে নিজেই ঘৰত হোমৱৰ্ক হিচাপে কাম কৰিবা। এতিয়া চোৱা 4761, গতিকে প্ৰথম কাম কি হ'ব, তোমালোকে 4761 লিখি ল'বা, তাৰপিছত ইয়াত চিন দিবা আৰু ইয়াতো চিন দিবা। লাষ্টত কাৰ ওপৰত চিন দিলোঁ চোৱা, লাষ্টত 47ৰ ওপৰত দিলোঁ। গতিকে তোমালোকে ইয়াত যিমান বাৰ দিবা ইয়াতো সিমান বাৰ দিবা। তোমালোকে পূৰ্ণতাখন কেনেকুৱা মাতিব লাগিব বুলি কৈছিলোঁ মই, 2 2 গুণ 4, এই চাই লোৱা এবাৰ, 2 2 গুণ 4, 3 3 গুণ 9, 4 4 গুণ 16, 5 5 গুণ 25, আৰু 6 6 গুণ কিমান হ'ব 6 6 গুণ কিমান হ'ব 36 হ'ব, আৰু 7 7 গুণ কিমান হ'ব 49 হ'ব। গতিকে তোমালোকে 49টো দিব নোৱাৰিবা, কাৰণ ইয়াত তোমালোকৰ কি আছে 47 আছে। গতিকে তোমালোকে কোনটো দিব লাগিব 6 6 গুণ 36, ইয়াতো 6 দিব লাগিব আৰু ইয়াতো 6 দিব লাগিব। তো ইয়াত কি হৈ গ'ল 36 হৈ গ'ল। এতিয়া তোমালোকে বিয়োগ কৰিবা, যদি 7ৰ পৰা 6 বিয়োগ কৰা হয় 1 হ'ব, আৰু এইফালে 4ৰ পৰা 3 বিয়োগ কৰিলে কি হ'ব 1 হ'ব, আৰু এই 61টো একেবাৰে নামি আহিব। এতিয়া তোমালোকে কি কৰিবা, ইয়াত আকৌ ইয়াত 6 আছে, 6ৰ লগত তুমি 2 এটা পূৰণ কৰি যিমান পাবা এই তলত লিখিব লাগিব, 6 2 গুণ কি হ'ব 12 হ'ব। এতিয়া তোমালোকে ইয়াত যিমান বাৰ দিবা ইয়াতো সিমান বাৰ দিবা। গতিকে কিমান দিব লাগিব চোৱা, 1 2, ইয়াত তুমি যিমান দিবা, ইয়াত যদি তুমি 2 বাৰ দিয়ে ইয়াতো 2 বাৰেই দিব লাগিব। তো 2 2 গুণ 4 হ'ব, আৰু 2 2 গুণ 4, 2 2 গুণ 2 গুণ 2, মানে 244 হৈছে। গতিকে আমি 2 বাৰ দিব নোৱাৰিম। ঠিক তেনেকৈ আমি কেইবাৰ দিম, এতিয়া 2, ইয়াত 12টা আছেই, ইয়াত যদি আমি কি দিম 1 ওলাইছে, লাষ্টত কি আছে 1 আছে। যদি একেবাৰে শেষত যদি 1 থাকে, তেতিয়াহ'লে হয় আমি 1 বাৰ দিব লাগে, নতুবা 9 বাৰ দিব লাগে। গতিকে আমি 9 বাৰ দি চাওঁ, 9 9 গুণ কিমান হ'ব 81 হ'ব, 9 2 গুণ 18, 18 আৰু 8 যোগ কৰিলে কিমান হ'ব 18, 8 যোগ কৰিলে 26, 26ৰ 6 বহিব, উকলিব 2, 9 গুণ 9 10 11, গতিকে কি ওলালে 1161 ওলাই গ'ল। গতিকে আমাৰ ইয়াত 1161 আছে। আমি ইয়াত 9 বাৰ দিম আৰু ইয়াতো 9 বাৰ দিম, গতিকে 1161 হ'ব। এইটো হৈ গ'ল তোমালোকৰ 0 হৈ গ'ল। এতেকে আমি কি দিম, এতেকে কাৰ বৰ্গমূল ওলাব গৈছে 4761ৰ বৰ্গমূল কিমান হ'ব 69। এইটো হৈ গ'ল তোমালোকৰ 9 নম্বৰৰ। মই 2 নম্বৰ প্ৰশ্নলৈকে কৰাই দিলোঁ। ইয়াৰ পিছত তোমালোকৰ আৰু দুটা প্ৰশ্ন আছে। এই প্ৰশ্নকেইটা তোমালোকে এবাৰ নিজে ঘৰত কৰি চাবা। মই তোমালোকে লিখি দিছোঁ প্ৰশ্নকেইটা, তোমালোকে ঘৰত হোমৱৰ্ক হিচাপে কৰিব। 5 7 6 আৰু 2 3 4 নম্বৰ আছে তোমালোকৰ 6084। এই সংখ্যা দুটা তোমালোকে ঘৰত কৰি চাবা। যদি তোমালোকে নোৱাৰা তেন্তে মোক কমেণ্টত জনাবা যে আমি কৰিবলৈ পৰা নাই, তেতিয়া মই তোমালোকক নেক্সট ভিডিঅ'ত এই অংককেইটাও কৰাই দিম। গতিকে গোটেইবিলাক অংক কৰাই দিলে তোমালোকে বুজি নাপাব পাৰা। গতিকে ঘৰত তোমালোকে এবাৰ যদি নিজেই কৰি চোৱা তেতিয়া নিশ্চয় তোমালোকে বুজাত সহজ হ'ব। আৰু মই তোমালোকৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আজিলৈ মই তোমালোকক ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত তোমালোকক মই আকৌ লগ পাম। আৰু যদি তোমালোকৰ মোৰ চেনেলটো ভাল লাগে তেতিয়াহ'লে তোমালোকে এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু ছাবস্ক্ৰাইব কৰি লগতে লাইকো কৰিবা। আৰু তোমালোকৰ বন্ধু বান্ধৱীসকল, ফ্ৰেণ্ড চাৰ্কুলৰ মাজত তোমালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা।